Limelight presents Aina. Sosi, কোৱা তুমি কি ভাবি আছা নে তুমি মোক কিবা কথাত বেয়া পাই আছা তোমাক আকৌ কিয় বেয়া পাম মোৰ কিন্তু তুমি মোক বেয়া পাই থকাৰ দৰেহে লাগিছে কিহৰ কাৰণে সেইটোহে ভাবিছো তুমি মোক কিহৰ কাৰণে বেয়া পাই আছা নাই মই কাকো বেয়া পাই থকা নাই তুমি এনেই ভাবি আছা তেনেহলে তুমি মানুহবোৰৰ পৰা কিয় আঁতৰি আছা মোৰ কাৰো লগত কথা পাতিবলৈ নাই সেইকাৰণে মোৰ লগতো নাই নাই তোমাৰ কিবা বিশেষ ক'ব লগা আছে নেকি মোৰো নাই মই তোমাৰ পৰা শুনিম বুলিহে আহিছিলো মোৰ পৰা মোৰ একো ক'ব লগা নাই আচ্ছা তেনেহলে ময়ে কৈছো শুনা তোমাৰ দেউতাই যে আমাৰ দেউতাৰ লগত আমাৰ বিষয়ে যে কথা পাতিবলৈ যাব তুমি চাগে নিশ্চয় জানা জানো এই সম্পৰ্কীয় তোমাৰ একো ক'বলগীয়া নাই কি ক'ম স্ট্ৰেঞ্জ নাই নাই চচি তোমাৰ নিশ্চয় কিবা এটা হৈছে কি হৈছে কোৱাচোন মোৰ এই মুহূৰ্তত তোমাক এটা কথাই ক'ব লগা আছে চিয়ৰ কোৱা মোৰ এতিয়া কথা পাতিবলৈ মন নাই অকণমান অকলে থাকিব বিচাৰো চ' প্লিজ তই আকৌ কথা পাতিব লাগিব কেতিয়া সময়টো মিলালে তোক ফোন কৰি দিম ইকবাল ভাই ক আচলতে মই কালৈ এনেকে ফোন কৰি আছো ইমানবিলাক কথা তই নাজানিলেও হ'ব সেইটো বাৰু হয় কিন্তু জানিলে ভাল কাৰণেহে সুধিছো জনাৰ প্ৰয়োজন হলে নিশ্চয় জনালোহেঁতেন ঠিক আছে আপুনি জনাব বিচৰা নাই যেতিয়া নালাগে জনাব এতিয়া যা সময়ত মাতি দিম আহি যাবি আজি কি ক'ব লাগিব সেইখিনি জনাহেঁতেন ভাল আছিল অলপ মিলাই ল'ব পাৰি নালাগে এতিয়া ক। কিন্তু বেছি দূৰলৈ নাযাবি যিকোনো সময়তে মাতি দিব পাৰো আপুনি মোৰ কাৰণে টেনশ্যন ল'ব নালাগে ন' টেনশ্যন মই সদায় আছো চুলতানে মোক আজিও ফোন কৰিছিল কেতিয়া অলপ আগত এইটো আকৌ কোন চুলতান কোনোবা আমাৰ পিছত লগা নাইতো আৰে সি ফোন কৰিলে মই তোমাক ৰেকৰ্ড কৰিব কৈছিলো কৰিছিলা নেকি অ কৰিছিলো ৰেকৰ্ডটো মোলৈ পঠাই দিয়া ঠিক আছে মই পঠিয়াই আছো চুলতান খুৰী ক মই অলপ বজাৰৰ পৰা আহো বুলি ভাবিছো বজাৰ মানে মোৰ প্ৰয়োজনীয় বস্তু দুটামান ল'ব লগা আছিল হয় নেকি পৰহিৰ পৰা কলেজ জইন কৰিম গতিকে ভাবিলো আজিয়ে গৈ বস্তু কেইটা লৈ আহোগৈ সেইটোনো কথা তই মোক সুধিব লাগে নে বাৰু আপোনাৰ কিবা আনিব লগা আছে নেকি মোৰ নাই দে আছে যদি কওক মই বেয়া নাপাও নহয় ঠিক আছে বাৰু মই ভাবি চাই পেলাই তোক কম হা ঠিক আছে আপুনি ভাবক মই ওলাওগৈ ঠিক আছে শুনচোন গায়ত্ৰী এই গৌৰীক কিবা লাগে নেকি সুধি চাবিচোন মই তাইক সুধিম বুলি ভাবিয়ে আছিলো খুৰী বজাৰলৈ মই অকলে নাযাওঁ বিশালো আহিব সি আমাৰ ঘৰত আহিব নেকি নাহে চাগে মুখে অকনমান ওলাই যাবলৈ কৈছে নহয় মানে সি আমাৰ ঘৰলৈ আহিলে চাহৰ যোগাৰ কৰিব লাগিব নহয় সেইকাৰণেহে সুধিছো কলেজৰ পৰা সি বাহিৰে বাহিৰে আহিব সেইকাৰণে সি ইয়ালৈ নাহো বুলি ভাবিছে চাগে বেচেৰাটো তালৈ বেয়াই লাগে বজাৰ কি হ'ল বজাৰৰ নাম শুনি যে একেবাৰে উৎসৱ খাই উঠিলা সদায় সদায় বজাৰ কৰিবলৈ তুমি ইমান টকা ক'ত পোৱাহে আহা এই মানুহজনী কি যে কথাবোৰ কয় নহয় হোৰা মই সদায় সদায় বজাৰ কৰিবলৈ কেতিয়া যোৱা দেখিলাহে আৰু বজাৰ কৰিবলৈ যাবলৈ মোৰ সময়নো ক'ত কিয় যোৱা সপ্তাহত বজাৰ কৰিবলৈ যোৱা নাছিলা যোৱা সপ্তাহত গৈছিলো এই বহুত দিন হ'ল কি বছৰত এবাৰো বজাৰ কৰিবলৈ নোযোৱা মানুহটোৱে যোৱা সপ্তাহত বজাৰ কৰিবলৈ যাওঁতেই বহুত দিন বুলি কৈ দিলে যে আৰে তুমি কথাটো ভুলকে বুজিছা মই ভুলকে বুজিছো যদি বুজিছো বুজাই দিয়া আকৌ আৰে বছৰত এবাৰো বজাৰ কৰিবলৈ নোযোৱা কথাটো সঁচা কিন্তু কিয় যোৱা নাছিলো সেই কথাটো তুমি বুজি পোৱা কিয় যোৱা নাছিলে কিয় যোৱা নাছিলে আৰে তুমি কথাটো একদম বুজি নোপোৱাহে মই যদি বুজি নাপাওঁ বুলি গম পাইছাই বুজাই দিয়া নুবুজা কৰি নাথাকিবা হাত খালি থাকিলে মানুহ বজাৰলৈ কেনেকে যাব পাৰে তাৰ মানে তেতিয়া তোমাৰ পইচা নাছিল সেইটোকে ক'ব খুজিছাতো আৰু কি সেইটোতেতো মই কনফিউজ হৈছো কনফিউজ কালিলৈকে যে উদং হৈ থকা মানুহটোৱে সদায় সদায় বজাৰ কৰিবলৈ ক'ৰ পৰা ইমান টকা আহিছে আৰে মই আজিকালি এটা পাৰ্মানেণ্ট কাম কৰো কাকলি এই কথাটো তুমি কিয় পাহৰি যোৱা শুনা কাৰ্তিক মোৰো দেউতাই এটা চৰকাৰী চাকৰি কৰে জানো দৰমহাও কিন্তু কম বুলি ক'ব নোৱাৰি ইমান দৰমহা পোৱা পাছতো সপ্তাহে সপ্তাহে কিন্তু বজাৰ কৰা নাছিল মানে মোৰ দেউতাৰ সপ্তাহে বজাৰ কৰিবলৈ ক্ষমতা নাছিল আৰে সেইটো মানুহজনৰ মনটোৰ ওপৰত নিৰ্ভৰ কৰে কি কৈছা তুমি মোৰ দেউতাই বস্তু দি বেয়া পায় আৰে বেয়া কিয় পাব কিন্তু তেওঁ কথাটো মোৰ দৰে নাভাবিবও পাৰে কি চোৱা কাকলি
এটা সময় আছে যেতিয়া তোমাক কিবা এটা বস্তু লাগ বুলি কৈছিলা মই আনি দিব পৰা নাছিলো আৰু এতিয়া হাতত 2 টকা আহিছে আৰু মই তোমাক অভাৱত ৰাখিম নে আৰু তুমি এটা নতুন বস্তু পালে মনত কিমান ফূৰ্তি পোৱা মই জানো নাজানো নাই কাৰ্তিক নতুন বস্তু পালে মোৰ ফূৰ্তি লাগিছিল কিন্তু এতিয়া মোৰ চিন্তা হয় চিন্তা চিন্তা কিহৰ চিন্তা আজি যদি নতুন বস্তু এটা লৈ ফূৰ্তি কৰি কাইলৈ যদি কান্দিব লগা হয় এই তোমাৰ কথা ভালকৈ চিন্তা কৰাটোৱে ভুল আৰে কথা এটা ভাল বুলি তোমাক মই কলো ওলোটাই তুমি মুখে সন্দেহ কৰিবলগীয়া হ'ল তোমাক কথা কোৱাতকে নোকোৱাই ভাল তোমাক বস্তু এটা দিম বুলি ভাবিছিলো নিদিওঁ মোৰনো কি আহে যায় হে তুমি দিওঁ বুলি কওঁতেই যে ল'ব পৰা নাই সেইটোহে ডাঙৰ কথা হৈছে কাৰ্তিক তোক কথা এটা কম বুলি ভাবি আছিলো কি কথা তই যি কৰিছ তাৰ বাবে আমি সকলোৱে সুখী আমি সকলোৱে তোক ধন্যবাদ দিছো আচলতে আমি মনে মনে যি ভাবি আছিলো সেইটোৱে সঁচা কি ভাবি আছিলা তই গৌৰীক বেয়া নাপাও এয়া তাইৰ প্ৰতি তোৰ অভিমানহে মিছা কথা মানুহৰ হাতৰ পৰা বচালো বাবেই তুমি কিয় ভাবি ললা যে মই তাইক বেয়া পোৱা নাই নহলে জানো তই এই কামটো কৰিলিহেঁতেন এই কামটো মই এটা কাৰণেই কৰিছো যে মোৰ কাৰণে যদি কাৰোবাৰ বিপদ হয় মোৰ নিজকে দুখী যেন লাগিব ৰঞ্জিত হাজৰিকাৰ আগত গৌৰী ঘৰত নাই বুলি যে কথাটো কৈ মই ভুল কৰিলো মই লগে লগে অনুমান কৰিব পৰা নাছিলো যদিও মই যেতিয়া ঘৰলৈ আহিলো মোৰ মনটোৱে ক'লে যে এই কথাটোৱে কাৰোবাৰ বিপদ আনিব পাৰে গতিকে মই ৰৈ নাথাকি লগে লগে তালৈ গুচি গলো আৰু গৈ পাই মই যিটো পৰিৱেশৰ কথা ভাবিছিলো সেই একেই পৰিস্থিতি দেখা পালো গতিকে মই মোৰ কৰ্তব্যহে কৰিলো ইয়াত ভাল পোৱা ভাল লগা নাহে মা আৰু এই কথাবোৰ মই দেউতা আৰু বৰমাই জনাটো নিবিচাৰো কাক কি ক'ব লাগে আমি ভালকৈ জানো ভৱানী ভৱানী তুমি বেয়া পাইছা বুলি মই গম পাইছো বেয়া পোৱা কাম কৰিছো যেতিয়া তুমি কিয় বেয়া নাপাবা তথাপিতো এটা কথা কওঁ মানুহ মাত্ৰে ভুল হয় মই ভুল কৰিছো যেতিয়া মোক জানো ক্ষমা কৰি দিব নোৱাৰিবা মই নোৱাৰো দেই নহয় ভৱানী মই মনে মনে বৰ কষ্ট পাইছো বুজিছা একো নজনাকে মই এইবিলাক উৎপাত কৰিব নালাগিছিল একো নজনাকৈ নহয় আচলতে গোটেই কথাটোৱে ভুল হৈছে একেবাৰে ভুল হোৱা বুলি নকওঁ কিন্তু মানুহজনী নোহোৱাকৈ তোমাৰ ঘৰত যোৱাটো মোৰ ভুল আছিল তাৰমানে আপোনালোকে গৌৰীক মানি ল'ব পৰা নাই মোৰ ঘৰত কৰা উৎপাতৰ কাৰণে আপুনি মোৰ ওচৰত ক্ষমা বিচাৰিছে তুমি দেখোন জানাই ভৱানী এইবোৰ কথা জানো মানি ল'ব পাৰি লাগে তোমাৰ ভতিজীয়ে হওক বা মোৰ ছোৱালীয়ে হওক নাই মই কেতিয়াও বিশ্বাস কৰিব নোৱাৰো এনেকুৱা এটা বদনাম আপোনাৰ ছোৱালীৰ লগত ওলোৱা হলে তেতিয়া কথাটো বেলেগ হলহেঁতেন বাৰু সেইবোৰ বাদ দিয়া মুঠতে মই ভুল কৰিছো যেতিয়া মোক ক্ষমা কৰি দিয়া মই কৈছোৱে দেখোন মই আপোনাক ক্ষমা কৰিব নোৱাৰো ভুল হৈছে যদি ক্ষমা খোজোতেও তুমি ক্ষমা কৰি দিব নোৱাৰা নে মই কেনেকৈ ক্ষমা কৰিম ভুলটো আপুনি মোৰ ওচৰত কৰা নাই তেনেহলে কাৰ ওচৰত কৰিছো নিশ্চয়কৈ গৌৰীৰ ওচৰত গৌৰীৰ ওচৰত গৌৰীৰ ওচৰত আপুনি যদি ক্ষমা খুজিব বিচাৰিছে আপুনি তাইৰ ওচৰত ক্ষমা খুজিব লাগিব কি কথা কোৱা হে কথাটো হয় নে নহয় ভালকৈ এবাৰ ভাবি চাওক কি মই গৌৰীৰ ওচৰত ক্ষমা খুজিম কি বুলি ভাবিছে মোক মই নিজে সৰু হৈ তাৰ ওচৰত ক্ষমা বিচাৰিলো কি আকৌ গৌৰীৰ ওচৰত ক্ষমা খোজাৰ কথাহে কয় গৌৰীৰ ওচৰত ক্ষমা খুজিবলৈ মোৰ মগজুৰ গণ্ডগোল হোৱা নাই নহয় গৌৰী তোৰ একো আনিব লগা নাইতো নাই একো নাই নে তই মোক কবলৈ বেয়া পাইছ মই আকৌ কবলৈ কিয় বেয়া পাম নহয় মানে গায়ত্ৰী বা তই যদি কথাবোৰ আগৰ দৰে হৈ থকা নাই বুলি ভাবিছ মই নাজানো মই কিন্তু একো বেলেগ হৈছে বুলি ভবা নাই মোৰ কাৰণে সকলো একে খুৰা খুৰী ভাইটি তই মোৰ কাৰণে সকলো একে আছে গতিকে তোক বস্তু এটা খুজিবলৈ বেয়া পোৱাৰ কোনো প্ৰশ্নই নুঠে বাপৰে তই দেখোন ইমান চেণ্টিমেণ্টেল কথা কলি মই আকৌ তেনেকুৱা বুলি একো ভবা নাছিলো মই মোৰ মনৰ ভাৱটোহে কৈছো সময়ে আমাক এঠাইৰ পৰা নি আন ঠাইত পেলালেগৈ কিন্তু তাৰ পিছতো মই কিছুমান কথা একে ঠাইতে ৰাখি থব বিচাৰিছো হ'ব দে এতিয়া আৰু ইমান গভীৰ কথা নাপাতো তোৰ যদি একো আনিব লগা নাই নালাগে পিছত কিবা প্ৰয়োজন হলে মোক কবি হ'ব দে কম ঠিক আছে মই এতিয়া গৈ থাকো ভিনদেউ যাব ন যা 1 মিনিট মোৰ এটা বস্তু আনিব লাগিব কি খুৰাৰে বা কি কয় তেওঁতো নালাগে বুলিয়েই কব ভাইটি তেনেকৈ বিচনাত পৰি থাকিব আৰু আমি ইয়াত এনেকৈ থাকিম সেইটোওতো বুজিব লাগিব নাজানো আৰু খুৰাৰক কি নুবুজা ভূতে পাইছে
কথা এটা ক'ব লগা আছিল আপোনাক ক মানে শচীন দা পেমেণ্ট হোৱা নাই বৰ দিগদাৰ হৈছে পেমেণ্ট হোৱা নাই এই মাহটো পোৱাই নাই যোৱা মোৰ আধা পেমেণ্টহে পাইছো আচ্ছা কাৰ্তিকদা কৈ আছে আজি হ'ব কালি হ'ব কিন্তু পোৱাই নাই মোৰ বাহিৰে কাৰোৱে হোৱা নাই অফিচত কিয় জনোৱা নাই অফিচতো কি ক'ম কাৰ্তিক দাই ভাল কামবোৰ চাই আছে কাৰ্তিকটো কৈয়ে আছো অফিচত ডাঙৰ মানুহ যে ক'বলৈ ভয় কৰে মই আপোনাক লগ পালো সেইকাৰণে আপোনাকে ক'লো ঠিক আছে তই এতিয়া যা মই তোক খবৰ দি আছো ঠিক আছে বাৰু হ'ব দে যা দাদা ক এয়া এনেই আছো তহঁতৰ ভালনে কি ভাইটিৰ আকৌ অসুখ হে ভগৱান ল'ৰাটোৰ আকৌ অসুখ মই ভিনিহাৰক পঠিয়াই দিছো ৰ তাক লৈ আনিবলৈ ঠিক আছে হেৰি শুনিছেনে এইফালে আহকচোন হে প্ৰভু ল'ৰাটোৰ আকৌ অসুখ কোৱা কি হ'ল নোকোৱা কিয় এইমাত্ৰ দাদাই ফোন কৰিলে ভাইটিৰ বোলে আকৌ অসুখ হেই কি হ'ল আপুনি কথাটো গুৰুত্বই নিদিলে যে তাৰ কি হৈছে মই জানো কি কি হৈছে তাৰ একো হোৱা নাই একো হোৱা নাই একো নহলেনো দাদাই ভাইটিৰ অসুখ বুলি ফোন কৰে নেকি আচল কথাটো হ'ল তাৰ ঘৰলৈ আহিবলৈ মন গৈছে তাৰ মানে সি ঘৰলৈ আহিবৰ কাৰণে বেমাৰৰ ভাও ধৰিছে কথা সেইটোও নহয় তেনেহলে সেইকাৰণে মই ইহঁতক ফোন কৰি থাকিবলৈ মানা কৰিছিলো কিনো কথাবোৰ কৈ আছে নহয় আপুনি মই ইহঁতক আহে আহে জানো মনি ইহঁতৰ কথা মোক বেলেগকৈ ক'ব নালাগে জানো আপুনি হলে কি কৈ আছে মই একো বুজি পোৱা নাই দুজনীকৈ বায়ে ঘৰত থকা বুলি শুনি তাৰ তাত থাকিবলৈ মন যোৱা নাই আৰু সেই মন নোযোৱাটোৱে বেমাৰৰ ৰূপ ধাৰণ কৰিছে বেলেগ কথা একো নাই যিয়ে নহওক আপুনি মুঠতে তাক লৈ আনককে এনেকৈ তাৰ বেমাৰ হৈ থাকিলে সিহঁতৰ অসুবিধা হ'ব নহয় কিহৰ অসুবিধা হ'ব একমাত্ৰ ভাগিনটোৰ কাৰণে এইকণ কষ্ট কৰিব নোৱাৰিলে কেনেকৈ হ'ব আৰু বেমাৰ হ'ল বোলে তাক কোলাত লৈ দাঙি থাকিব নালাগে নহয় মই সেইবোৰ নাজানো মুঠতে আপুনি মোক এটা কথা কওক আপুনি আনিবলৈ যাব নে নাযায় সিহঁতৰ এইকেইদিন ট্ৰেইনিঙো চলি আছে ইয়াত আহি থৈ যাবলৈ নাযাওঁ কি যেতিয়া আনিব লাগে তেতিয়া আনিমগৈ মিছা মিছিকে এনেই চিঞৰ বাখৰ কৰি নাথাকিবা হেৰি আপুনি সঁচাকৈয়ে নাযায় নেকি নাযাওঁ বুলি কৈছো নহয় নাযাওঁ বৰ আচৰিত মানুহ দেই ময়ে ভাইটিক লৈ আনোগে নেকি হেৰি শুনিছেনে ভাইটিক ময়ে লৈ আনোগে নেকি Dreamlight presents Aina. শশী কোৱা তুমি কি ভাবি আছা নে তুমি মোক কিবা কথাত বেয়া পাই আছা তোমাক আকৌ কিয় বেয়া পাম মোৰ কিন্তু তুমি মোক বেয়া পাই থকাৰ দৰেহে লাগিছে কিহৰ কাৰণে সেইটোহে ভাবিছো তুমি মোক কিহৰ কাৰণে বেয়া পাই আছা নাই মই কাকো বেয়া পাই থকা নাই তুমি এনেই ভাবি আছা তেনেহলে তুমি মানুহবোৰৰ পৰা কিয় আঁতৰি আঁতৰি আছা মোৰ কাৰো লগত কথা পাতিবলৈ নাই সেইকাৰণে মোৰ লগতো নাই নাই তোমাৰ কিবা বিশেষ ক'ব লগা আছে নেকি মোৰো নাই মই তোমাৰ পৰা শুনিম বুলিহে আহিছিলো মোৰ পৰা মোৰ একো ক'ব লগা নাই আচ্ছা তেনেহলে ময়ে কৈছো শুনা তোমাৰ দেউতাই যে আমাৰ দেউতাৰ লগত আমাৰ বিষয়ে যে কথা পাতিবলৈ যাব তুমি চাগে নিশ্চয় জানা জানো এই সম্পৰ্কীয় তোমাৰ একো ক'বলগীয়া নাই কি ক'ম ষ্ট্ৰেঞ্জ নাই নাই শশী তোমাৰ নিশ্চয় কিবা এটা হৈছে কি হৈছে কোৱাচোন মোৰ এই মুহূৰ্তত তোমাক এটা কথাই ক'ব লগা আছে চিয়ৰ কোৱা মোৰ এতিয়া কথা পাতিবলৈ মন নাই অকণমান অকলে থাকিব বিচাৰো চ' প্লিজ তই আকৌ কথা পাতিব লাগিব কেতিয়া সময়টো মিলাই লৈ তোক ফোন কৰি দিম ইকবাল ভাই ক আচলতে মই কালৈ এনেকে ফোন কৰি আছো ইমানবিলাক কথা তই নাজানিলেও হ'ব সেইটো বাৰু হয় কিন্তু জানিলে ভাল কাৰণেহে সুধিছো জনাৰ প্ৰয়োজন হলে নিশ্চয় জনালোহেঁতেন ঠিক আছে আপুনি জনাব বিচৰা নাই যেতিয়া নালাগে জনাব এতিয়া যা সময়ত মাতি দিম আহি যাবি আজি কি ক'ব লাগিব সেইখিনি জনাহেঁতেন ভাল আছিল অলপ মিলাই ল'ব পাৰি নালাগে এতিয়া ক। কিন্তু বেছি দূৰলৈ নাযাবি যিকোনো সময়তে মাতি দিব পাৰো আপুনি মোৰ কাৰণে টেনশ্যন ল'ব নালাগে ন' টেনশ্যন মই সদায় আছো চুলতানে মোক আজিও ফোন কৰিছিল কেতিয়া অলপ আগত এইটো আকৌ কোন চুলতান পৰি থাকিব আৰু আমি ইয়াত এনেকৈ থাকিম সেইটোওতো বুজিব লাগিব নাজানো আৰু খুৰাৰক কি নুবুজা ভূতে পাইছে শুনচোন গৌৰী গায়ত্ৰীৰ লগত তই কথাবোৰ পাতিবি মই বাৰু এখেতক বুজাম ঠিক আছে নাজানো আৰু মোৰ কোনোফালে শান্তি নোহোৱা হৈছে হে প্ৰভু কামবোৰ সোনকালে শেষ কৰি দিয়া
নহলে যে মানুহবোৰে আৰু কিমান কষ্ট পাব। কেনেবাকৈ এড্ৰেছটো জনা হলে কিবা এটা ধাৰণা কৰিব পাৰিলো হয়। মই দুটামানক সুধি চাইছিলো, নাই চুলতান নামৰ কাকো চিনিয়ে নাপায়। মই এই সকলোবোৰ ভাবি এটা কাম কৰিম বুলি ভাবিছো। কি? আমি বোলা বোলা তুমি মোক এটা কথা কোৱাচোন, গৌৰীয়ে যে এই বস্তুবোৰ আনিবলৈ কৈছে কাৰ কাৰণে? তাইৰ কাৰণে চাগে। তাইনো এইবোৰ ক'ত পিন্ধিব? মই সেইবোৰ নাজানো দেই। কিবা এটা ভাবিছে চাগে। ব'লা ইয়াতে চাই লওঁ। কি ভাবিছা? কথাটো বছক জনোৱাটো ভাল হ'ব নেকি তাকে ভাবিছো। মানটোৱে বছক কথাখিনি কবলৈ মানা কৰিছে যে, আৰু সি হেনো মোৰ লগত প্ৰাইভেটলিহে কথা পাতিছে। মই জাষ্ট কথাটোহে কৈছো। তুমি যদি ভাবা বছক জনালে কথাটো ভাল হয় কৈ দিয়া। নাই নাই মই ডিচিশ্যন লোৱা নাই, জাষ্ট কথাটো ভাবিছো। মই মানুহৰ চাইকলজি খুব সোনকালে ধৰিব পাৰো, কিন্তু এই মানুহটোৰ একেবাৰে ধৰিব পৰা নাই নহয়। আমি মানুহটোৰ নামটোৰ বাহিৰে একো নাজানো। কেনেবাকৈ এড্ৰেছটো জনা হলে কিবা এটা ধাৰণা কৰিব পাৰিলো হয়। মই দুটামানক সুধি চাইছিলো, নাই চুলতান নামৰ কাকো চিনিয়ে নাপায়। মই এই সকলোবোৰ ভাবি এটা কাম কৰিম বুলি ভাবিছো। কি? আমি বোলা বোলা হেল্ল'। ফোন কৰিছিলে? কৰিছিলো। কি ক'লে? আজি ৰাতি ফোন কৰিবলৈ কৈছে। আজি ৰাতি? তেনেহলে কিবা এটা ভাবিছে। মোৰো তেনে যেনে অনুমান হৈছে। আমি অকমান সাৱধান হ'ব লাগিব ইকবাল। নিজে যেতিয়া ফোন কৰিবলৈ কৈছে কথাটো ইমান সহজ নহয়। তাই কি কয় চাই লওঁচোন। বাৰু মই এতিয়া ৰাখিছো। ঠিক আছে বাৰু। আজি মানুহবোৰৰ কি হ'ল? কোনেও মোক আজি পেমেণ্টৰ কথা কোৱা নাই। নাই কোৱা যদি নাই কোৱা, সেইটো কথা লৈ পেলাই ইমান ভাবি থাকিবলৈ কি আছে? ভালেই হৈছে কামোৰবোৰ খোৱা নাই। ময়ো যে কি মানুহ নহয়, কিবোৰ যে চিন্তা কৰি আছো। ঐ ক'ত গলি তহঁতবোৰ? চাওঁ এফালা।